এতিয়া তোমালোকৰ ফুল আছে না কৰিয়া আছে ক'ত আছে ফুল এইবিলাক আফ্ৰিকানৰ ফুল ফুল চিঙিব দিবা তুমি হে কোনটো নালাগে নিচিঙিবা ফুল চিঙিব নাপা তো হে গাইজ वेलकम बैक टू माय तू इसके साथ मत घूम रे तू पागल हो जाएगा आप जाओ आप काम करो तो हे गाइज वेलकम बैक टू माय यूट्यूब चैनल बहुत दिन हो गल माने ভাল আজি बहुत দিনৰ মূৰত ভাবিছো যে অলপমান ফুৰিব যাম আপোনালোকক দেখাম কাৰণ বাইক লৈ কিনে কতো মানে বহুত দিন হল যোৱাই নাই তো আজি অলপ আপোনালোকক আবেলি পৰত ঠাইবিলাক অলপ দেখাম মানে ইফালে ফুৰিব যাম ধুনীয়া ঠাই এডোখৰ আছে তো তাত যাম আৰু এইবিলাক দেখিছে ধান পকি আছে আপোনালোকৰ ফালে ধান পকি আছে মানে আপোনালোকৰ ধান পকিছে নে নাই পকা নে দাই আছে আপোনাক দেখাই দিছো এইবিলাক দিছা এইবিলাক ৰং লাগছে এইটো এইটো কেনে লাগছে হেলমেটটো লগাই লৈছো ক মোবাইলটো ভাল লাগছে বঢ়িয়া লাগছে বুলি কবি সেইকাৰণে দেখাবলৈ আহিলোঁ চাং মালটো দেখাই দিছা এতিয়া দোকানত আহি গ'লোঁ মানে মই কাম কৰা দোকানখনত আহিলোঁ আৰু ইয়াৰ পৰা এতিয়া মানে যাম আৰু ফুৰিবলৈ পইচা পাতি লৈ কিনে অলপ ওলাই যাম আৰু আপোনালোকক দেখাম মানে বাইকখনো বহুত দিন চলোৱা নাই তো আজি মানে অলপ চলাম বুলি ভাবিছোঁ আৰু চাই দিব ভিডিঅ'টো ধুনীয়া ঠাই এটাত যাম ঠাণ্ডা মানে পাহাৰ চাহাৰ আছে আৰু কিবা কিবি আছে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু এইখনেই দোকান এইবিলাক মালিকে আমাক কাটিং কৰি আছে হেল্ল' তো সেইটো মেচিন পিছফাল নিচিনা এইটো মেচিনটো তো এতিয়া ইয়াৰ পৰা যাম তো গাইজ ফাইনেলি এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকে এই চক মানে গিলাচখনত চক মানে মই হেলমেটত মানে মোবাইলটো কেনেকৈ ফিট কৰিছোঁ আৰু এতিয়া গৈ থাকিম এইফালে আৰু এইফালে ঠাইবিলাক চক নাই পাহাৰখন চক নাই ভিউ চক কি ক'ম আৰু অসম হয় শীতকালৰ সোণালী ধাননিৰ মাজে মাজে মানে পাহাৰৰ সেউজীয়া মানে গছ গছনিৰ মাজে মাজে গৈ আছোঁ এতিয়া আৰু আপোনালোকে চাওক না ভিউবিলাক চাওক না কি ধুনীয়া সুন্দৰ পৰিৱেশ ঠাণ্ডা হাৱা মাৰি আছে ঠাণ্ডা মানে বহুত বেছি ঠাণ্ডা মাৰি আছে তথাপি কিন্তু বহুত বেছি ভাল লাগি আছে একদম বিলকুল খালী ৰাস্তা মানে এখনো গাড়ী ঘোঁৰা একো নাই পুৰা ফুল পিকআপত যাব পাৰি কিন্তু ইয়াত বোলে ৰাতি হ'লে হাতী ওলায় মানে শুনিছোঁ হাতী ওলায় যি কি নহওক মই মোবাইলটো হেলমেটত লগাই কিনে মানে ভিডিঅ' বনাই চালোঁ কেনেকুৱা হয় এতিয়ালৈকে মই গম পোৱা নাই কেনেকুৱা হয় ভিডিঅ'টো শেষত চালে গম পাম আৰু এতিয়া ইয়াতে অলপ দেৰি ৰখিম আৰু এয়া হ'ল আমাৰ মিহিৰৰ লগতে মই আহিছোঁ কাৰণ মই ৰাস্তা পদূলি চিনি নাপাওঁ ইয়াত তো ইয়াৰ লগতে ওলাই আহিছোঁ ইয়াত দেখাইছে মানে জেগাবিলাক বহুত ধুনীয়া জেগা কিন্তু মানে শাল গছনি ইয়াতে মাজতে ৰৈছোঁ অলপ দেৰি আৰু আন্ধাৰ হওঁ অৱস্থাৰ কাৰণে এতিয়া 4:30 বাজিছে আৰু মই ভাবিছিলোঁ মানে আবেলি পৰত ভিডিঅ' বনাই ভাল লাগিব কিন্তু মানে এতিয়া বেলিটো যেতিয়া লুকাই গ'ল না আন্ধাৰ হৈছে আৰু মানে এইবিলাক হাবিতলি জেগা না মানে গোটেই চাৰিওফালে গছ গছনি আছে পাহাৰ আছে তো বেছি দেৰি ভিডিঅ' কৰিব নোৱাৰি কাৰণ আন্ধাৰ হৈ গ'ল না ভিডিঅ' কোৱালিটিটো ভাল নহ'ব আৰু এনেই মোবাইলত বনোৱাৰ কথা তো গাইছ এতিয়া ঘৰত গৈ আছোঁ ভিডিঅ'টো চাই কেনে পালে নাজানো আৰু এতিয়া সম্পূৰ্ণ আন্ধাৰে হৈছে মানে প্ৰায় 5টা বাজিছে ইয়াত কিবা কিবি অলপ ফটো মাৰিলোঁ আৰু আন্ধাৰ হৈ গৈছে আৰু এতিয়া গৈ আছোঁ হাবি মাজে মাজে বুলি ক'লেও বেয়া নহয় কাৰণ দুইফালে গছে আছে আৰু আমি মাজে মাজে গৈ আছোঁ আৰু দেৰি হ'লে মানে ইয়াত সঁচাকৈ যদি হাতী ওলাই যায় অসুবিধা হ'ব তো সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ৰাস্তাটো দেখিছে নাই কেনেকুৱা একদম মানে ভূতৰ চিনেমাবিলাকত কিছুমান দেখাই না তো একদম ছেম টু ছেম লাগিছে সঁচাকৈ মুখ ওলাব নেকি সঁচাকৈ যদি ইয়াত ভূত এটা ওলাই আহে কেনেকুৱা লাগিব ভূত তো গাইজ আপোনালোকে ভূত বিশ্বাস কৰে নে নকৰে কমেণ্ট কৰি জনাবচোন মই কিন্তু বিশ্বাস কৰোঁ ভূত আছে মোৰ হিচাপত ভগৱান যেতিয়া নেকি আছে ভূতো আছে তো আপোনালোকে কমেণ্ট কৰি জনাবচোন আছেনে নাই মানে আপোনালোকে বিশ্বাস কৰে নে নকৰে